हेलो गैस गुड मर्निंग और कि खबर आपनलोकर आशा करूँ आपनलोक सकलोरे खबर भाल हब और मोर खबरो आपनलोकर आशीर्वादत बहुत बेसि भाल। और আজি मैं रातिपुवार পৰা কি কৰিছোঁ জানেনে গাঁৱৰ পৰা সেইদিনা যে আনিছিলোঁ দুযোৰ নাৰিকল মানে কি হৈছে গাঁৱত ইমান বেছি কম দাম মানে বহুত কম দাম আমাৰ ইয়াতে যেনেকুৱা গুৱাহাটীত যেনেকুৱা এটাতে 50 টকা হয় আৰু তাৰ পৰা জোৰা আনিছোঁ মই অনলি 60 টকাত আৰু ইমান ধুনীয়া নাৰিকল কেইটা যে মই আৰু আজি দুটা নাৰিকল লৈ লৈছোঁ মানে আজি ট্ৰাই কৰি চাওঁ মোৰ লাইফত মই কেতিয়াও নাৰিকলৰ লাড্ডু মানে বনাই পোৱা নাই আৰু আজি সেইকাৰণে ভাবিছোঁ ইউটিউবত চাই লৈছোঁ আগতে এতিয়া আৰু ইউটিউবত চাই উঠি ভাবিছোঁ যে নাই এবাৰ মই ট্ৰাই কৰি চাওঁ যেহেতু মানে কেতিয়াও কৰি পোৱা নাই নিশ্চয় ভাল হ'ব লাগে কিন্তু চাওঁ কিমানখিনি কি কৰিব পাৰোঁ। আৰু এনেকৈ দেখিছেনে মই নাৰিকলখিনি মই ৰুকি লৈছোঁ ধুনীয়াকৈ আৰু এটা কেৰাহীত চেনি দি দিছোঁ ইয়াত 1 কাপ চেনি দিছোঁ কাৰণ মই বহুত বেছি মিঠা খাব নোৱাৰোঁ আৰু জাষ্ট এইটো ট্ৰাই কৰিবই চাইছোঁ মই কেনেকুৱা হয় বা নাজানো আৰু যদি ভাল হয় আপোনালোকক নিশ্চয় মই দেখাম আৰু বেয়া হ'লেও আপোনালোকক মই দেখাম আৰু আপোনালোকে ক'বচোন মানে কেনেকুৱাকৈ মানে নাৰিকলৰ লাড্ডুটো বনালে মানে ভাল হয় কাৰণ মই মোৰ লাইফত কেতিয়াও নাৰিকলৰ লাড্ডু বা পিঠা এনেকুৱা বস্তু মই ঘৰতো বনাই পোৱা নাছিলোঁ আৰু আজিলৈও মই মানে বনোৱা নাই নিজে। আৰু বিহু আহিলে পূজা আহিলে মানে চবখিনি মাহঁতে মানে বিহু চিহু আহিলে মাহঁতে গোটেইখিনি দিয়ে লাড়ু পিঠা পৰা গোটেইখিনি কৰি দিয়ে বা বাইদেউহঁত আছে সিহঁতে দিয়ে কিন্তু মই নিজে কৰিব লগা তেনেকুৱা হোৱাই নাছিলে। বাট আজি ভাবিলোঁ যে নিজে কিবা এটা ট্ৰাই কৰি চাওঁ তো তাৰ কাৰণে গাঁৱৰ পৰা যে নাৰিকল আনিছিলোঁ সেইখিনি ধুনীয়াকৈ ৰুকি লৈছোঁ আৰু এতিয়া গৈ আছোঁ নাৰিকলৰ লাড্ডু বনাব। তেনেহ'লে গাইজ বলক এতিয়া মই মোৰ লগত অকণমান নাৰিকলৰ লাড্ডু বনোৱাত সহায় কৰি দিয়ক আপোনালোকে কাৰণ মই নাজানো একদমেই লাড্ডু বনাবলৈ আৰু বনাই উঠাৰ পিছত চাওঁ আজি কেনেকুৱা হয় কি হয় আৰু বনাব জানিছোঁ নে নাই এই সকলোবোৰ বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেনেহ'লে বলক বৰ বেছি দেৰি নকৰোঁ ফটাফট গেছ আজি নাৰিকলৰ লাড্ডু হ'বনে কি হ'ব নাজানো আৰু দেই মানে ভাজি আছোঁ আৰু এতিয়া চাওঁ কি হয় বনাব পাৰোঁ নে নাই যেনেকৈ দেখাইছে ইউটিউবত বাৰু তেনেকৈ আগতে ভাজি লওঁ নাৰিকলৰ লাড্ডু হ'বনে লাড্ডু গৈ আৰু কিবাই হ'ব নাজানো দেই। ফাইনেলি মোৰ এতিয়া লাড়ু বনোৱা হৈ গ'ল এই গোটেইকেইটা বনাই ল'লোঁ আৰু ইমানকেইটা হৈছে 30টা 40টামান হৈছে এযোৰ নাৰিকলৰ আৰু নাৰিকলৰ লাড্ডুকেইটা ভালেই হৈছে খালি এটা কি হৈছে অলপমান মানে ডাঙৰ হৈছে মই ইমান বেছি সৰু সৰুকৈ বনাব মানে পৰা নাই আজি ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু ডাঙৰ হৈছে বাকী ঠিকেই আছে চব খাই চালোঁ টেষ্ট কৰি চালোঁ ঠিকে আছে। তেনেহ'লে গাইজ আকৌ নতুন এটা ভিডিঅ'ৰ লগত আপোনালোকক সকলোকে লগ পাই আছোঁ তেনেহ'লে আজিৰ কাৰণে বাই বাই।